এই ইটা বাৰ্তাটো লৈ আমি বিৰোধিতা আৰু আমাৰ যিমান মানে বিন্নাখাটা মৌজা গ্ৰেটাৰ বিন্নাখাটা মৌজা 17 ভিলেজেছ হয় তো ইয়াত আমি চবে বিৰোধিতা আৰু আগন্তুক দিনত আমি এইটো নোহোৱাৰ কাৰণে আমি গণতান্ত্ৰিক পদ্ধতিৰে আমি আন্দোলনটো কৰি থাকিম এইটো নোহোৱাৰ কাৰণে আৰু আমি BTC চৰকাৰক আহ্বান জনাওঁ আমি যাতে এইটো নোহোৱাৰ কাৰণে বা পাব্লিকৰ বেনিফিটৰ কাৰণে এইটো যাতে আমাক সহায় কৰে বা গ্ৰেটাৰ ইণ্টাৰেষ্ট অফ পাব্লিক সেইটোৱে মই আপিল কৰোঁ আৰু এটা কথা আমাৰ ইয়াত চাৰিওফালে ইনষ্টিটিউশ্যন আছে মোৰ হিচাপত প্ৰাইভেট আৰু গভৰ্ণমেণ্ট স্কুল টোটেল মানে চাৰাউণ্ডিং 6টা স্কুল আছে ইয়াত LP ইংলিছ তাৰপিছত এই ভেটেনাৰী ডিপাৰ্টমেণ্ট আছে এইফালে আমাৰ সাব চেণ্টাৰ আছে BCDC আছে তো এইবিলাক জানিব লাগে যে ক্ৰাইটেৰিয়াটো মিলিব লাগে ইয়াত মানে এটাও ক্ৰাইটেৰিয়াটো মিলা নাই ফাৰ্ষ্ট অফ অল হ'ল এইটো আমাৰ এগ্ৰিকালচাৰ লেণ্ড হা চাৰাউণ্ডিং মানে 100% খেতিয়কত মানে নিৰ্ভৰ কৰে মানুহ এইটো হোৱাৰ মানে আমাৰতো খেতিটো নহ'বই এইটোৱে কাৰণটো সেইটোৰ কাৰণে বেছি কোনোবা প্ৰপাইটাৰৰ ইণ্টাৰেষ্টত নোহোৱাকৈ পাব্লিক ইণ্টাৰেষ্টত এইটো কামটো হ'ব লাগে নহ'লে পাব্লিকে চৰকাৰৰে বিৰুদ্ধে বা জনে ইয়াত মানে প্ৰপাইটাৰ আছে তাৰ বিৰুদ্ধেতো কৰিবই আৰু চৰকাৰৰ লগতো গণতান্ত্ৰিকভাৱে আন্দোলনটো মানুহবিলাক কৰিব তাৰমানে কথাটো এনেকুৱা যে যিটো বস্তু হিউমেন বিং আৰু যিকোনো প্ৰাণীৰ এনিমেলছৰ হওক বা মানুহৰে হওক ক্ষতিকাৰক বস্তুটো আমি কেতিয়াও গ্ৰহণ কৰিব নোৱাৰোঁ বা গ্ৰহণযোগ্য নহয় সেইকাৰণে এইটো কৰাৰ পিছত আমাৰ এই এলেকাটো প্ৰদূষণ হ'ব গতিকে আৰু পৰিৱেশটো বেয়া হ'ব যিহেতু ইয়াত কাম কৰা মানুহবিলাক আমাৰ লোকেল ট্ৰাইবেল মানুহেতো কেতিয়াও কৰিব নোৱাৰে বা নকৰে বাহিৰৰ পৰা আহিব সেইবিলাক মানুহ কেনেকুৱা ধৰণৰ সেইবিলাকতো আপোনালোকে জানেই চবেই জানে যে কিবা এটা অঘটন হ'ব ইয়াত গাঞ্জা ভাং নিচাযুক্ত বস্তু তেওঁলোকে ইউজ কৰি কাম কৰি থকা অৱস্থাত আমাৰ সৰু ল'ৰা ছোৱালীবিলাক ওচৰে পাঁজৰে আজি অলপ কালি অলপ এনেকৈ আগবাঢ়ি তেওঁলোকে ইয়াত বিজনেছো কৰিব সেইবিলাক নিচাযুক্ত বস্তু মানে লৈ পেলাই আমাৰ পৰিৱেশটো অতিকেই বেয়া হ'ব আৰু ভৱিষ্যত জেনেৰেশ্যনৰ কাৰণে আমি এই প্ৰদূষণ মুক্ত থাকিব বিচাৰোঁ ইয়াত গোটেই চাৰিওফালে গাঁৱত বসবাস কৰা মানুহ সৰল মানুহ আৰু চাৰিওফালে এই যে ভাটাটো খুলিব বিচাৰিছে ইণ্ডাষ্ট্ৰিটো ইয়াৰ চাৰিওফালে আমাৰ খেতিপথাৰ আছে আমি কাম কৰি খোৱা মানুহ কৃষিজীৱী মানুহ গতিকে এইটো আমি ঘৰ বিৰোধী কৰোঁ আৰু আমাৰ ইয়াত খোলা যিকোনো ব্যক্তিয়ে নহওক কিয় ABCD আমি তাৰ লগত মানে ব্যক্তিগতভাৱে আমাৰ শত্ৰুতা নাই গতিকে আমি ৰাইজৰ হকে কাম কৰিম আৰু ভৱিষ্যত মংগলৰ কাৰণে আমি চিন্তা কৰি আছোঁ এইটো গড়জান পাৰ্ট 2 গাঁও আছে গোটেইবিলাক জনবসতি গাঁও স্কুল আছে ওচৰত LP স্কুল ME স্কুল এনেকুৱা ধৰণৰ ভেটেনাৰী ডিছপেঞ্চাৰী এইবিলাক আছে প্ৰশাসনৰ যিবিলাক কৰ্তৃপক্ষ তেওঁলোকৰো ভুল আছে নিশ্চয় কাৰণ তেওঁলোকে বিনা ছাৰ্ভে কৰি পেলাই ইনস্পেকশ্যন নকৰি পেলাই এনে আন্দামুন্দা অফিচত বহি পেলাই টকাৰ লেনদেন হয়তো কৰিছে আমি অনুভৱ কৰিব পাৰিছোঁ যাৰ ফলত তেওঁলোকে এইবিলাক কিছুমান কাগজ তেওঁলোকে মানে হেৰি কৰিব পাৰিছে মানে তেওঁলোকৰ যিটো উদ্দেশ্য সেই উদ্দেশ্য ফুলফিল কৰাৰ কাৰণে তেওঁলোকে গোটেইবিলাক তেওঁলোকে কৰ্তৃপক্ষ পৰা আদায় কৰিব পাৰিছে আমি জানো যে ইয়াত ক্ৰাইটেৰিয়া নোহোৱাকৈ তেওঁলোকে যিবিলাক কাম বা কাগজ পত্ৰ মানে যোগাৰ কৰিছে সেইবিলাক গোটেই মিছা ভুৱা আৰু এইবিলাক কাৰণত আমি অলৰেডি কমপ্লেইন দিছোঁ প্ৰত্যেকটি কপি আমি দিছোঁ পলিউশ্যনত দিছোঁ ইণ্ডাষ্ট্ৰীত দিছোঁ BTCত দিছোঁ চাৰ্কেল অফিচক দিছোঁ আৰু SDO চিভিলক দিছোঁ গোটেইবিলাকক আমি অলৰেডি কমপ্লেইনটো দিয়া হৈছে তৎসত্ত্বেও তেওঁলোকে কেনেকৈ মানে সেইবিলাক কাগজ পত্ৰ বা কিবা নথি পত্ৰ যোগাৰ কৰিব পাৰিছে আমাৰ অনুভৱ মতে আমি ৰাইজে অনুভৱ কৰিছোঁ
যে তেওঁলোকে টকাৰ বিনিময়ত লেনদেন কৰি পেলাই এইখিনি কাম কৰিছে বুলি আমি অনুভৱ